কিদৰেনো শাল্প কৰিলে নিধন কপনাথ শিৱৰ বৰত বলিয়ান শালবই সকলো জনবীৰকে পৰাজয় কৰি অত্যাচাৰ কৰিছিল দ্বাৰকাৰ ৰজাৰ ওপৰত। শালবক বাধা দিবৰ বাবে মইতো তাৰ সন্মুখত অনুপস্থিত। পতিসুতৰ অমৃত দগ্ধ কৰি নিজৰ পতন নিজে পাতিলে অসুৰে। সঁচাকৈয়ে প্ৰতিশোধৰ তাৰণাত পৰি হিংসা বৃত্তি হৃদয়ত ধৰিলা নহয় কাৰোৱে। জানা প্ৰিয়ে, ক্ষমা আৰু কৰোণাই হৈছে শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগতত। মনে প্ৰাণে কামনা কৰোঁ মই দূৰ হওক হিংসা পাপ বিদ্বেষ ঘৃণা। অহিংসা আৰু প্ৰেমৰ দোলেৰে আচ্ছাদিত কৰক জগত। সঁচাকৈ স্বামী, অহিংসা প্ৰেম ত্যাগী নোহোৱাব পাৰে পাপৰ আৰু হিংসাৰ প্ৰভাৱে। প্ৰিয়ে, দ্বাৰপাল আহিছে এৰি। তেওঁ বা আকৌ কি বাতৰি আনিছে? এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহদ্বাৰৰ আপোনাৰ দৰ্শন প্ৰাৰ্থী। এজন ব্ৰাহ্মণ দৰ্শন প্ৰাৰ্থী সিংহদ্বাৰত? স্বদৰ্পণ অসন্মানে সেই ব্ৰাহ্মণক লৈ আনা মোৰ কাষলে। এটি বিশেষ কথাৰ বাবেহে আপোনাৰ অনুমতি বিচাৰি আহিলোঁ। স্বদৰ্পণ যদুপতি দৰ্পণ দেখাত তেওঁ দৰিদ্ৰ ব্ৰাহ্মণ যেন হয় অনুমান, কিন্তু বাদুলৰ দৰে কৈছে তেওঁ হেনো আপোনাৰ পৰম মিত্ৰ। মোৰ পৰম মিত্ৰ? যদুপতি। কোন তেওঁ? ললানে পৰিছে? কি নাম তেওঁৰ? পদৰ্পণ কি নাম? নাম তেওঁৰ সুদামা। সুদামা? সুদামা মোৰ পৰম মিত্ৰ। সুদামা মোৰ পৰম মিত্ৰ আহিছে আজি মোৰ কাষলৈ। জদাৰ্পণ তেওঁক তাতে খন্তেক অপেক্ষা কৰিবলৈ কোৱা। মই নিজে গৈ বিধিমতে হনুমান দাসে আদৰি আনিম তেওঁক। জদাৰ্পণ নকৰিবা পলম। সাহিত্য ঐক্য সকলো সম্ভাৰ সাজু কৰা তুমি মোৰ বন্ধুৰ স্বাগতৰ বাবে। আজি যদুপতি কৃষ্ণৰ কিহৰ তেওঁৰ পৰম ভক্ত আছে। কিন্তু প্ৰিয়ে, মোৰ বন্ধুৰ স্বাগতত যাতে কোনো ধৰণৰ ত্ৰুটি নৰয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবা তুমি। আপোনাৰ সুদামাৰ আজি উপস্থিত হ'ব তাৰকা নগৰী। সঁচাকৈ মূৰ্তি আজি কি খাদ্য আপোনাৰ কি পৰম ভক্ত সুদামাৰ সাক্ষাৎ কৰাৰ মোৰ বাসনা পূৰ্ণ হ'ব। পাঠ্য ঐক্য সকলো পাঠ্য ঐক্য মই কৰিম আপোনাৰ সভাৰ স্বাগতৰ বাবে। যাওঁ প্ৰিয়ে, মোৰ প্ৰাণৰ সখাক মই আনো আগুৱাই। সুদামা